কবিতাটোৰ শিৰোনাম ফেচবুক। কথা ৰঞ্জিত নাথ, পাঠ ৰঞ্জিত নাথ। হাতত মোবাইলটো তুলি ললো। মোবাইলটো লোৱাৰ লগে লগেই নাচিবলৈ ললে মোৰ হাতৰ আঙুলি কেইটা। মই সোমাই গৈছো ফেচবুক নামৰ এটি ৰঙীন সপোনৰ মাজলৈ। নাচৰ তালে তালে মোৰ আঙুলি কেইটা যেন এঠাইত থমকি ৰৈছে। দুচকুত ভাহি উঠিছে ৰঙীন ছবি। মুখখনিত বিৰিঙি আছে মৌসনা হাঁহি। শক্তিও যে নাইকিয়া হৈ গল, নাচনো যেন নোহোৱা হৈ গল মোৰ হাতৰ আঙুলি কেইটাৰ। কিন্তু এয়া কি? এয়াই নেকি মোৰ সপোনৰ পুৰণি? হাতৰ আঙুলিবোৰ যেন নিথৰ হৈ পৰে। ঘূৰাই ঘূৰাই চালো, কিন্তু তাই দেখোন লগে লগেই হৈ পৰিল হাতৰ আঙুলি কেইটা নিথৰ। মনটো যেন হৈ পৰিল দুৰ্বল। লগে লগেই আহিলো ওলাই পুনৰ মই ফেচবুক জগতলৈ বুলি।